সবকে মই আজি নমস্কাৰ জনাইছোঁ। যদি মোৰ ভুল আপোনালোকে মাফ কৰি দিব। দুটা কথা ক'ম মই মানে চাওক, ৰিচেণ্টলি আজি যিটো কাহিনী হৈ গৈছে কলকাতাৰ ওপৰত, ৰেপৰ ওপৰত বহুত ডাঙৰ হুলস্থুল, কলকাতা হুলস্থুল লাগি আছে। তো সেইটো ঠাণ্ডা নহওঁতে মানে আমাৰ অসমৰ আৰু এটা নতুন কৰি ঘটনা এটা হৈ গ'ল। তো চবে পাইছে চাগে, আপোনালোকে চবে জানে চাগে, পাইছে আপোনালোকে। তো নগাঁৱত যিটো পৰিস্থিতি হৈ গৈছে, তো চবে ভিডিঅ'টো চায়ে আছে আপোনালোকে। নগাঁও কিমান হুলস্থুল লাগি আছে আমাৰ অসমত, আৰু এনেকুৱা বেয়া বেয়া পৰিস্থিতি আমাৰ অসমতো এতিয়া হৈ যাব ধৰিছে। নতুন কৰি সেইটো কলকাতাত হৈ গ'ল। মানে কলকাতাৰ যিটো মানুহবোৰ যোনে ৰেপ কৰিছিল কলকাতাত, মানুহবোৰে মানে একো শাস্তি নাপোৱাৰ কাৰণে তেন্তে আজি সাহস কৰি ল'ল। তেখেতক যদি কলকাতাৰ মানুহটোক যদি শাস্তি যদি পালে হয়, আজি আমাৰ এই নগাঁৱত এইটো পৰিস্থিতি নহ'লে হয়। তো তাৰ কাৰণে আজি মই ভিডিঅ'টো আজি বনাইছোঁ। মানে আপোনালোকে শুনিবলৈ, আপোনালোকে যদি সময় যদি আছে 5 মিনিট মই সময় দিয়ক, আপোনালোকে কথাটো শুনক, তো জানিবলৈ চেষ্টা কৰক। মই এইখিনি আপোনালোকক আবেদন জনাইছোঁ। তো চাওক,